আজিৰ এই ঘটনাটো এনেকুৱা এজন ল'ৰাৰ ঘটনা যিয়ে নেকি জনা হ'বৰ পৰাই দুচকুত মাথো এটাই সপোন ফিল্ম ডাইৰেক্টৰ হোৱা আৰু ল'ৰাজনৰ নাম হ'ল ৰাহুল। ৰাহুলে নিজৰ জীৱনত বহুত সংগ্ৰাম কৰিলে, বাছ আশা মাথো এটাই যে আনৰ দৰে এদিন তাৰো ভিডিঅ' ভাইৰেল হ'ব আৰু তাকো সকলোৱে চিনি পাব। কিন্তু ৰাহুলে এই কথা বৰ ভালকৈ জানিছিলে যে তাৰ যিটো সপোন, সেই সপোনটো সফল হোৱাটো ইমান হয়তো সহজ নহ'ব। আৰু সেইবাবে সি দিনে ৰাতি কেৱল সেইবোৰে ভাবি থাকে যে এনেকুৱা কি কাম কৰোঁ যাতে মোৰ যিকোনো এটা ভিডিঅ' ভাইৰেল হয় আৰু ময়ো এদিন নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ। ৰাহুলক উৎসাহ জগাবলৈ বৰ বেছি মানুহ তাৰ লগত জড়িত নাছিল, কিন্তু এজনীয়ে আছিল যোনে ৰাহুলক প্ৰতিটো খোজত তাক উৎসাহ যোগাইছিল, তাক কেতিয়াও হাৰিব দিয়া নাছিল। আৰু সেইজনী হ'ল নিধি। নিধি আছিল ৰাহুলৰ গাৰ্লফ্ৰেণ্ড। নিধি এজনী বৰ বুজা শক্তি থকা ছোৱালী আছিল। ৰাহুলে যেতিয়া নিজৰ নিৰাশাৰ এন্ধাৰত পুত গৈ থাকে তেতিয়া নিধিয়ে তাৰ বিশ্বাসৰ পোহৰেৰে ৰাহুলক আকৌ থিয় হ'ব শিকায়। এনেকৈয়ে দিনবোৰ গৈ আছিল। ৰাহুলেও এটাৰ পৰা এটা ভিডিঅ' ইউটিউবত দি চেষ্টা কৰি আছিল আৰু প্ৰতিটো ভিডিঅ' আপলোড কৰোঁতে তাৰ মনত কেৱল এটাই আশা আৰু বিশ্বাস যে এইবাৰ এটা নহয় এটা ভিডিঅ'টো মোৰ ভাইৰেল হ'বই। কিন্তু ভিডিঅ' আপলোড কৰাৰ পিছদিনাই ৰাহুল ভাগি পৰে, কাৰণ ভাইৰেলটো দূৰৰ কথা, মানুহে তাৰ ভিডিঅ' নেচায়। আৰু সি ভাগি পৰে আৰু প্ৰত্যেকবাৰৰ দৰে নিধিয়ে তাক আকৌ সঁহাৰি দিয়ে আৰু নেক্সট ভিডিঅ' বনাবৰ বাবে প্ৰেৰণাও দিয়ে। এনেকৈ এদিন এনেকুৱা হ'ল, ৰাহুল বিচনাৰ পৰা উঠি ব্ৰাছ কৰি কিবা নিউ ভিডিঅ'ৰ প্লানিঙৰ কাৰণে অলপমান কিবা ভাবি আছিলে আৰু এনেকৈ ভাবি থাকোঁতে হঠাতে তাৰ ফোনটো বাজিব ধৰিলে। আৰু যেতিয়া ৰাহুলে ফোনটো উঠাব যায় তেতিয়া ফোনৰ ফালে চাই সি শ্বকড হৈ যায়, কাৰণ এনেকুৱা এজন মানুহে তাক কল কৰিছিলে য'ত নেকি তাৰ বহুতেই প্ৰিয় আৰু হয়তো বহুদিনৰ পৰা সিহঁতে লগে পোৱা নাছিলে। আৰু সেইজন আন কোনো নহয়, ৰাহুলৰ বেষ্ট ফ্ৰেণ্ড বিৰাজ। ৰাহুল আৰু বিৰাজ একেখন স্কুলতে পঢ়া, একেলগতে খেলা ধূলা কৰি ডাঙৰ হোৱা। কিন্তু পিছত বিৰাজে ডাঙৰ হোৱাৰ পিছত হায়াৰ ষ্টাডিৰ বাবে বাহিৰলৈ যাবলগীয়া হ'ল আৰু ৰাহুল ইয়াতে থাকিবলগীয়া হ'ল। এনেকৈয়ে বিৰাজে নিজৰ কামত ব্যস্ত আৰু ৰাহুলেও নিজৰ কামত ব্যস্ত। কিন্তু আজি বহুত দিনৰ মূৰত বিৰাজৰ ফোন দেখি ৰাহুল হঠাৎ আচৰিত হৈ গ'ল আৰু বহুত হেপ্পী হৈ পেলাই ফোনটো উঠালে। ফোনটো উঠোৱাৰ পিছতে দুয়োজনৰ জানোবা উশাহ ল'বহে সময় নাই। কোনে কোনটো সুধিব, ৰাহুলে কি সুধিব, বিৰাজে কি সুধিব, এনেকুৱা হ'লে। আৰু এনেকৈ বহুত কথা পাতিলে। দুই বন্ধুৱে কথা পাতি পাতি সিহঁতৰ জীৱনত বৰ্তমান কি চলি আছে, কেনেকৈ কি কৰি আছে, চবখিনি কথা ওলালে। আৰু বিৰাজৰ গোটেইখিনি কথা সোধা হোৱাৰ পিছত শেষত বিৰাজেও ৰাহুলৰ কথা সুধিলে। ৰাহুল, শুনাচোন, তুমি বোলে কিবা ফিল্ম ডাইৰেক্টৰৰ কাৰণে ট্ৰাই কৰি আছা, মই শুনিছোঁ ৰ'বা। তোমাৰ এই কণ্টেক্টত ইহঁত আছে নহয়, ৰিয়া, বিকাশ, সুমন, এইবিলাকৰ শুনিছোঁ ৰ'বা। তুমি বোলে কিবা ফিল্ম ডাইৰেক্টৰৰ কাৰণে এপ্লাই কৰি আছা, লগতে এছিষ্টেণ্ট ডাইৰেক্টৰৰ কাৰণেও বহুত এপ্লাই কৰিলা আৰু এপইণ্টমেণ্টো পাইছা তুমি। কথাটো সঁচা নে মিছা বাৰু? মই শুনি আছোঁ ৰ'বাচোন, একো বিশেষ গম পোৱা নাই, কোৱাচোন কি কথাটো। আৰু ওচৰৰ পৰা ৰাহুলে ক'লে, নাই, কথাটো মিছা নহয়, কথাটো সঁচাই। কি বুলি কওঁ এতিয়া তোমাক, লাভ একো হোৱা নাই, ট্ৰাই কৰি আছোঁ, এনেকৈ খবৰ আহি আছে। বাট এতিয়া মই এটা প্লানিং কৰি আছোঁ, মানে যাতে এনেকুৱা কিবা এটা আইডিয়া পাওঁ য'ত মানে হঠাতে মানে ৰাতাৰাতিতে হয় ভাইৰেল হয়, আৰু নহ'লে হয়তো অলপ হ'লেও মানুহে চায় আৰু মোক পচন্দ কৰে আৰু মই এটা এছিষ্টেণ্ট ডাইৰেক্টৰ হ'লেও মানে এটা জব পাই যাওঁ। সেইটো কাৰণে প্লানিং কৰি আছোঁ, বাট তেনেকৈ একো হোৱা নাই এতিয়ালৈ। আৰু বিৰাজে ৰাহুলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ক'লে, একো নাই ব্ৰ, এইবোৰ লাইন তেনেকুৱাই, অলপমান আৰু কষ্ট কৰা হ'ব, কিয় নহ'বনো, অলপ ট্ৰাই কৰি থাকাচোন। আৰু বিৰাজৰ কথা শুনি ৰাহুলে দুখ মনে ক'লে, কি ক'ব বিৰাজ, আজি 4-5 বছৰে হ'ব দিয়াচোন ট্ৰাই কৰিবৰ কাৰণে, কিন্তু কি হ'ব, ভিডিঅ'টো নচলে, লগতে এটা ঢঙৰ জবো পোৱা নাই। বহুত ট্ৰাই কৰিলোঁ এছিষ্টেণ্ট ডাইৰেক্টৰৰ কাৰণে, বহুত ঠাইত ঘূৰিলোঁ, বাট তেওঁলোকে শুনিবও নিবিচাৰে। তো সেইটো কাৰণে বহুত ট্ৰাই কৰি আছোঁ যাতে নিজৰে কিবা এটা ভিডিঅ' যাতে মই ভাইৰেল কৰাব পাৰোঁ, আৰু লগতে কোনোবা ভাল ডাইৰেক্টৰৰ যাতে মানে বোলাবা আহে আৰু মোৰ তাতে। কিন্তু কি ক'ম আৰু, ভবা কথা নহয় সিদ্ধি ন। তাৰপিছত বিৰাজে ৰাহুলৰ কথা শুনি তাক বুজোৱা ভাৱেৰে ক'লে, ৰাহুল, মই বুজিব পাৰিছোঁ তোমাৰ কথাটো, কিন্তু তুমি ইমান দিনৰ পৰা কষ্ট যিহেতু কৰি আছা আৰু অলপ কৰা, কিয় ন, চিন্তা নকৰিবা, কিবা নহয় কিবা এটা হ'ব, যিহেতু তুমি কষ্ট কৰি আছা আৰু তোমাৰ টেলেণ্ট আছে ব্ৰ, মই জানো নহয়। ৰাহুলে ক'লে, থেংক ইউ বিৰাজ, এনেকৈ ছাপোৰ্ট কৰি থাকিবা আৰু। এনেতে বিৰাজে কিবা এটা ভাবি পেলাই ৰাহুলক আকৌ ক'লে,
আচ্ছা ৰাহুল, চাব গ'লে কিন্তু তোমাৰ প্ৰব্লেমৰ চলিউশ্যন কিন্তু মোৰ তাত আছে, নোহোৱা নহয়। আৰু কথা হ'ল, যদি মই তোমাক সেই আইডিয়াটো দিওঁ আৰু তুমি যদি সেইটো কৰিব পাৰা, তেনেহ'লে ভাবি লোৱা তুমি ৰাতাৰাতিতে ভাইৰেল হৈ যাবা। মেইন কথাটো হ'ল তাত যোৱাটো ইমান সহজ নহ'ব আৰু বহুত ৰিস্ক হ'ব ব্ৰ তোমাৰ। আৰু বিৰাজৰ কথা শুনি ৰাহুলে পূৰা এক্সাইটেড হৈ সুধিলে, ইয়াৰ বিৰাজ ৰিক্স যিয়ে নহওক, বাট তুমি কৈ দিয়া, মই নিজৰ সপোনবোৰৰ কাৰণে নহয়, যি ৰিক্স নহওক মই ল'ব ৰেডি আছোঁ। মোৰ কাৰণে একো ডাঙৰ কথা নহয়, বাট প্লিজ ইয়াৰ কোৱা না। অ'কে, যিহেতু তুমি ৰিস্ক ল'ম ভাবিছাই, গতিকে ঠিক আছে, মই তোমাক কওঁ কথাটো মন দি শুনিবা। ৰাহুল, তুমিতো জানাই যে আমাৰ ঘৰটো ক'ত, আৰু আমাৰ ঘৰৰ পৰা যে 4 কিলোমিটাৰ দূৰত এটা লাইট হাউচ আছে, যিটো সাগৰৰ পাৰতে হয়, জানাই নহয় তুমি? আমি আগত তাত বহুত ফুৰিব গৈছিলোঁ। আৰু ৰাহুলে কিবা এটা ভাবি পেলাই ক'লে, দেখিছোঁ নেকি, আই থিংক তেনেকৈ মোৰ মনততো পৰা নাই বাৰু, কোৱাচোন তুমি। এই দেখিছা, কিয় নেদেখিবানো? মানে কথাটো হ'ল শুনা, আমাৰ যিটো এই লাইট হাউচৰ কথা মই তোমাক ক'লোঁ, সেই লাইট হাউচটোত মানে বহুত শুনি আছোঁ, মানে মানুহৰ মাজত বৰকৈ এই কথাটো চলি আছে যে সেই লাইট হাউচটোত সদায় ৰাতি বোলে 1:30 বজাত এজনী গাভৰু ছোৱালীয়ে বগা সাজ পিন্ধি এটা বহুত ভয় লগা চিঞৰ মাৰি বোলে লাইট হাউচৰ পৰা, মানে তাৰ ওপৰৰ পৰা আৰু সাগৰত বোলে জাপ মাৰি আত্মহত্যা কৰে। আৰু এইটো এদিন দুদিনীয়া নহয়, সদায়। আৰু এই কথাটো মানে কেৱল মুখৰ কথাই নহয়, এই কথাটো বোলে বহুত মানুহে ঘটনাটো দেখিছেও। আৰু সেইকাৰণে ৰাতি 1:30 বজা মানে 10টামান বজাৰ পিছত সেই ঠাইতো কোনো নাযায়েই, কমপ্লিট হণ্টেড হৈ গৈছে এই ঠাইটো। আৰু নাজানো এই কথাটো কিমান সঁচা কিমান মিছা, বাট যদি সঁচা হয় তেনে তুমি এবাৰ ট্ৰাই কৰি চাব পাৰা ব্ৰ। কাৰণ মোৰ মতে যদি সঁচা হয় আৰু তুমি যদি সেই ঘটনাটো নিজৰ কেমেৰাত কেপচাৰ কৰিব পাৰা, তেনে ভাবি লোৱা তোমাৰ ভিডিঅ' চলাই নহয় ছুপাৰ ভাইৰেল হৈ যাব, ভাবি ল'ব পাৰা ব্ৰ। আৰু এনেদৰে বিৰাজৰ কথাটো শুনি ৰাহুলে ক'লে, থেংক ইউ ছ' মাছ ব্ৰ'। মানে কি বুলি ক'ম, মই কি বুলি থেংক ইউ ক'ম তোমাক। থেংক ইউ ছ' মাছ। তুমি মোক বহুত ডাঙৰ এটা হেল্প কৰিছা। এণ্ড মই সেইবোৰ বিলিভটো নকৰোঁ ভূত প্ৰেতত, তো ৰিক্সৰ কোনো কথাই নপৰে। বাট যদি সঁচা হয় তেনেকুৱা, তো মোৰতো ইয়াৰ লাইফ ছেটেল হৈ যাব আৰু সেইটো কমপ্লিট ক্ৰেডিট যাব তোমাৰ তাতে, আৰু মই প্ৰতিটো ভিডিঅ'ত ক্ৰেডিট দিম তোমাকে। আৰু ৰাহুলে এনেকৈ কোৱাত বিৰাজে ক'লে, ঠিকে আছে, বঢ়িয়া। কিন্তু এটা কথা মনত ৰাখিব ব্ৰাদাৰ, তুমি কিছুমান বস্তু বিশ্বাস কৰা বা নকৰাৰ লগত কিছুমান বস্তুৰ কথা আহি নপৰে, গতিকে নিজকে অলপ সাৱধানে ৰাখিবা। এণ্ড বেষ্ট অফ লাক। আৰু এনেদৰে কৈ বিৰাজে ফোনটো কাটি দিলে। কিন্তু ৰাহুলে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কথা ভাবিলে বিৰাজৰ, যে শেষত বিৰাজে এনেকৈ কিয় ক'লে। কিন্তু সি কথাটো বেছি গুৰুত্ব নিদিলে, কাৰণ বিৰাজে যিটো আইডিয়া দিলে তাক, সেইটো এটা বহুত ডাঙৰ আইডিয়া আছিলে। আৰু সেইটোৰ বাবে সি সেইটো কথা গুৰুত্ব নিদি তাৰ আইডিয়াটোত ফ'কাছ কৰিলে। ৰাহুলে 1:30 বজাত গৈ সেই ঠাইটোত সেই ভিডিঅ'টো কেপচাৰ কৰাৰ কথাটো ভাবিলে, কিন্তু এটা কথা ই ভাবিব পৰা নাছিল যে কেনেকৈ কৰোঁ, কি কৰোঁ, কেমেৰা ক'ত লগাম, এনেকৈ বহুত কথা ভাবি পেলাই হঠাৎ তাৰ নিধিৰ বাবে মনত পৰিলে। আৰু নিধিৰ বাবে মনত পৰাৰ বাবে সি ভাবিলে যে এইটো ক্ষেত্ৰত মোক নিধিৰ বহুত প্ৰয়োজন হ'ব, গতিকে নিধিৰ লগতে এবাৰ কথা পাতি লওঁ। আৰু সি নিধিক কল কৰিলে। হেল্ল', হাই হানি, কি কৰিছা? ঘৰৰ কাম কৰি আছোঁ। কোৱাচোন, কিয় ফোন কৰিলা? বাপৰে, এতিয়া মানে মই কল কৰিবও নোৱাৰোঁ তোমাক। কল কৰাৰ কাৰণে খঙে উঠিছে যেন পাইছোঁ। হ'ব নেকি, অলপ বেছি হৈছে। মই ভালকৈ জানো, তোমাৰ কাৰণে তোমাৰ কেমেৰাটোৱে তোমাৰ গাৰ্লফ্ৰেণ্ড হয়। আৰে হানি, তুমি ভুল বুজিছা। মইতো জাষ্ট এনেই অলপ টাইম পাইছোঁ কাৰণে তোমাক কল। বেছি কৰাৰ কোনো দৰকাৰ নাই। এনেহ'লেতো তোমাৰ মোৰ বাবে টাইমেই নাথাকে, আৰু এতিয়া মাখন লগাব আহিছা। সঁচা কথা কোৱাচোন, কি হ'ল, কিবা ক'ব আছিল নেকি? ইয়াৰ তোমাৰ লগত কথাত জিকিব নোৱাৰোঁ দেই, যেনে তেনে ধৰাত পৰিমেই। বাৰু যি নহওক, কথাবোৰ ঘূৰাই পকাই লাভ নাই। মই তোমাক মেইন কথাটোৱে কওঁ, হানি, মোৰ তাত নহয় এটা জবৰদস্ত আইডিয়া আছে। আৰু এনেদৰে অলপ সময় বেহেজ কৰি পেলাই ৰাহুলে নিধিক বিৰাজে কল কৰা কথাটো আৰম্ভণিৰ পৰা শেষলৈকে ক'লে, গোটেই তাৰ আইডিয়া আৰু প্লানৰ কথা। আৰু তাৰপিছত নিধিয়ে ক'লে, ৱাও, ইণ্টাৰেষ্টিং। আইডিয়াটো পিছে বেয়া নহয়, যদিহে আমি তেনেকুৱা কৰিব পাৰোঁ। আৰু যদিহে সি কোৱা কথাখিনি সঁচা হয়, তেতিয়াতো আৰু কথাই নাই। আচ্ছা কোৱা, মই তোমাক কেনেকৈ হেল্প কৰিব পাৰোঁ? নাই, তেনেকুৱা বিশেষ হেল্পটো নালাগে, বাছ তুমি মোৰ লগত থাকিলে হ'ল, বিকজ ইউ আৰ মাই লাক। ঠিক আছে, কেতিয়া মানে যাওঁ ভাবিছা? আজি ৰাতি 11টা বজাত। অ'কে, ডান। আৰু এনেদৰে ৰাহুলে নিধিৰ সৈতে কথা পাতি সি লাগি গ'ল ৰাতিৰ প্লানিঙৰ বাবে। ৰাহুলৰ যিমান যি জোকাৰ আছিল সকলো এখন বেগত পেক কৰি থৈ দিলে। আৰু এনেকৈয়ে সময়বোৰ গ'ল। আৰু এতিয়া
ৰাতিৰ 11টা বাজিলে আৰু ৰাহুলে নিধিক কল কৰি দুটা একলগ হৈ লাইট হাউচলৈ যাত্ৰা কৰিলে। অলপ সময় পিছতে তেওঁলোক লাইট হাউচ গৈ পালে আৰু লাইট হাউচৰ ওচৰ পাই সিহঁতে অলপ সময় ঘূৰা ফুৰা কৰি এটা ভাল ঠাই বিচাৰি লাইট হাউচৰ ওচৰতে এটা ওখ ঠাই কেমেৰা লগালে আৰু কেমেৰাটো ঠিক লাইট হাউচৰ ওপৰফালে ফ'কাছ কৰি ৰাখি দুইটা অলপ আঁতৰত গৈ গছ এডালৰ তলত লুকালে আৰু ৰাতি 1:30 বজাৰ বাবে বাট চালে। গোটেই ৰাতি কেমেৰা লগাই তেওঁলোকে এবাৰ লাইট হাউচটো চালে আৰু এবাৰ কেমেৰাটো। কিন্তু 1:30 বজাৰ পৰা আহি ৰাতিপুৱা 4মান বাজিলে, কিন্তু তেনেকুৱা আশা কৰা মতে তেনেকুৱা একো নহ'ল আৰু কেমেৰাত যদি বন্দী হ'ল কেৱল সাগৰৰ ঢৌৰ শব্দ, লগতে সাগৰৰ পাৰৰ ফেৰফেৰীয়া বতাহ। আৰু এনেকৈ তেওঁলোক নিৰাশ হৈ ঘৰলৈ গ'ল আৰু পিছদিনাও বহুত আশাৰে আকৌ তাত আহিল আৰু যোৱাকালিৰ দৰে আজিও সেই ঠাইতে কেমেৰা থৈ তেওঁলোক অলপ আঁতৰত গৈ গছ এডালৰ পিছপিনে লুকাই চাব ধৰিলে। কিন্তু পিছদিনাও ৰাতি একেই হ'ল, কেমেৰাত তেনেকুৱা একো এটা ঘটনা বন্দীয়ে নহ'ল। আৰু তাৰপিছত হ'বলগীয়ানো কি আছিলে? হতাশ আৰু নিৰাশা মনেৰে দুয়ো হোটেল ৰুমলৈ উভতি গ'ল আৰু এতিয়া কি কৰিব পৰা যায় তাকে দুইটা চিন্তা কৰিব ধৰিলে। আৰু এনেতে নিধিৰ মনত এটা আইডিয়া আহিলে যে কিয়নো এনেকুৱা কিবা কৰা যাক যাতে ৰাহুলৰ কামো হৈ যাব আৰু কোনো ধৰণৰ ৰিস্ক ল'বলগীয়াও নহয়। অৰ্থাৎ নিধিয়ে এইটো প্লানিং কৰিছিলে যে নিধিয়ে নিজেই সেই আত্মহত্যা কৰা ছোৱালীজনীৰ দৰে বগা সাজ পৰিধান কৰি সেই ছোৱালীজনীৰ দৰে লাইট হাউচৰ ওপৰলৈ গৈ তাৰ পৰা সাগৰৰ পানীত জাপ মাৰিব। নিধিয়ে এইখিনি কৰিবলৈ কোনো ধৰণৰ চিন্তা আৰু ভয় কৰা নাছিল, কাৰণ নিধিয়ে ধুনীয়াকৈ সাঁতুৰিব জানিছিল আৰু তাই খুব সাহসী ছোৱালী আছিল। কিন্তু নিধিয়ে এই কথাটো বহুত ভালকৈ জানিছিল যে এইবোৰৰ বাবে ৰাহুল কেতিয়াও মান্তি নহয়। তথাপিও তাই যেনে তেনে কৰি ৰাহুলক মনাই ল'লে আৰু তাই ভবাৰ দৰে ঠিক তেনেকৈয়ে কৰিবলৈ ৰাহুলক সাজু কৰিলে আৰু তাই নিজেও ৰাতিৰ বাবে নিজকে সাজু কৰালে। ৰাতিৰ সময় হ'ল ঠিক 12টা বাজে। আজি ৰাহুল 1 ঘণ্টা আগতে ওলাই গ'ল আৰু নিধিক সময়মতে আহিব ক'লে আৰু বাকী কেইদিনৰ দৰেই ৰাহুলে লাইট হাউচৰ ওচৰতে এটা ওখ ঠাইত কেমেৰা লগাই লাইট হাউচত ফ'কাছ কৰিলে যাতে প্ৰতিটো দৃশ্য সি ভবাৰ দৰে ধুনীয়াকৈ কেমেৰাত বন্দী হয়। আৰু এনেকৈয়ে ৰাহুলে কেমেৰা ফিট কৰি লাইট হাউচৰ পিনে চাই নিধিৰ বাবে বাট চাই আছিল। আৰু ঠিক সময় 1:29 হ'ল। ৰাতিৰ সেই নিৰল পৰিৱেশত ৰাহুলৰ বুকুত ধপধপনি খুব স্পষ্টকৈ শুনিব পৰা গৈ আছিল। এনেতে ৰাহুলে লাইট হাউচৰ পিনে চালে, তাৰপিছত সি তাৰ ফোনৰ পিনে চালে যে সঠিক 1:30 বাজিছে আৰু সি মুখখন উঠাই লাইট হাউচৰ পিনে চায়ে যে নিধি লাইট হাউচৰ ওপৰতে আছে আৰু ঠিক সেই আত্মহত্যা কৰা ছোৱালীজনীৰ দৰে বগা সাজ পিন্ধি 4টা চিৰি লাহে লাহে উঠি গৈ লাইট হাউচৰ একেবাৰে শিখৰত থিয় হৈ খুব ডাঙৰ এটা ভয় লগা চিঞৰ মাৰি লাইট হাউচৰ পৰা সাগৰৰ পানীত জাপ মাৰি দিলে। আৰু এই দৃশ্য ৰাহুলে দেখি লগে লগে নিজৰ কেমেৰাটো উঠাই হাতত লৈছিলেহে মাথো তেনেতে ৰাহুলৰ ফোনটো বজি উঠিল আৰু ৰাহুলে ফোনটো ৰিচিভ কৰিব লওঁতে দেখে যে নিধিৰ ফোন আহিছে। ৰাহুলে যেতিয়া তাৰ ফোনত নিধিৰ কল দেখিলে সি আচৰিত হৈ পৰিল, কাৰণ নিধি সাগৰত জঁপিয়াবলৈ 2 মিনিট সময় হোৱা নাই আৰু সি যিমান জানে নিধি যোনটো ঠাইত জঁপিয়াইছিল সেই ঠাইটোৰ পৰা সাগৰৰ পাৰলৈ উঠি অহাটো নাই কমেও 15 মিনিট সময় লাগিব। তেনেহ'লে এইটো সম্ভৱ কেনেকৈ?